নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেল অসম মুভি ৰিভিউলৈ। আজি মই আপোনালোকৰ বাবে এখন একশ্যন মুভি এক্সপ্লেনেশ্যন কৰিবলৈ ওলাইছোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। যেতিয়া চিনেমাখন আৰম্ভ হয় তেতিয়া আমি জেক নামৰ ল'ৰাজনক দেখা পাম, যি গোটেই দিনটো কম্পিউটাৰত গেম খেলি থাকে আৰু গেম খেলি খেলি সন্ধিয়া হয় আৰু তাৰ মাকে আহি পায় আৰু মাকে গম পায় যে জেক গোটেই দিনটো কি কৰি আছিল। তাৰ মাকে বুজায় যে সি ভালদৰে পঢ়িব লাগিব, কিন্তু তাৰ পঢ়া শুনাৰ বাবে সিহঁতৰ হাতত ইমানবোৰো টকা নাই আৰু সি স্কলাৰশ্বিপৰ টকাৰে গোটেই পঢ়া শুনা কমপ্লিট কৰিব লাগিব। ইয়াৰ পৰা আমি জানিব পাৰোঁ যে তেওঁলোকৰ আৰ্থিক অৱস্থা বহুত বেয়া। জেকৰ দেউতাকে কিছু বছৰ আগতে মৃত্যু হৈছিল আৰু দেউতাকৰ মৃত্যুৰ পিছতেই জেকৰ মাকে ঘৰখন চোৱা চিতা কৰাৰ লগতে সৰু সুৰা জব কৰি ঘৰৰ লোন পে' কৰি আছিল। আৰু জেকেও এখন দোকানত পাৰ্ট টাইম হিচাপে কাম কৰিছিল আৰু পিছদিনাখন জেকে সেই দোকানখনলৈ চাইকেলখন লৈ ওলাই আহে। তেতিয়া সি কিছুমান ল'ৰাৰ লগত খুন্দা খায় আৰু সেই ল'ৰাবোৰে জেকক মাৰিবলৈ ধৰে, কিন্তু জেকে সুবিধা উলিয়াই তাৰ পৰা পলাই আহে আৰু এই 5-7জন ল'ৰাই জেকৰ পিছা কৰিবলৈ ধৰে। তেতিয়ালৈ জেকে সেই দোকানখনত গৈ পায়। দোকানখনৰ মালিকজনৰ নাম আছিল মিষ্টাৰ চেন। জেকৰ অৱস্থাটো দেখি তেওঁ বুজি পায় আৰু তাৰপিছত জেকে কয় যে মই এজন ফায়াৰটো ল'ৰা হয়, যি সেই ল'ৰা কেইজনৰ পৰা পলাই আহিছোঁ। তেওঁ জেকক বুজায় যে বীৰত্বৰ কথা কোৱা আৰু দেখুওৱাৰ মাজত বহুত পাৰ্থক্য আছে। তুমি ফায়াৰটো নহয়। আৰু তাৰ পিছত সি দোকানত কাম কৰিবলৈ ধৰে। মিষ্টাৰ চেনৰ ভায়েকে তেওঁৰ বাবে এটা পৰিয়ালৰ হেৰিটেজ বস্তু এটা পঠায় আৰু এইটো তেওঁলোকৰ পৰিয়ালত বহুত বছৰৰ পৰা আছিল। ইয়াক যোদ্ধাসকলৰ দুৱাৰ বুলি কয় আৰু তাত ৱাৰিয়াৰ প্ৰিন্সেছৰ মূৰ্তি বনোৱা হৈ থাকে, যিয়ে তেওঁ দেশখনক শত্ৰুৰ পৰা বচাইছিল। জেকৰ এই বস্তুটো বহুত পচন্দ হয় আৰু এইবাবে মিষ্টাৰ চেনে জেকক কয়, যদি এই বস্তুটো তোমাৰ বহুত পচন্দ হৈছে তেনেহ'লে মোৰ ফালৰ পৰা তোমাৰ বাবে এটা উপহাৰ। আৰু জেকে সেই ডাঙৰ ভেছেলটো ঘৰলৈ লৈ আনে আৰু ৰাতি জেকে তাৰ ৰুমত ভেছেলটো থৈ শুই যায়। কিন্তু অকস্মাত এজন যোদ্ধা তেওঁলোকৰ ঘৰত আহে আৰু তাক তৰোৱাল দেখুৱাই সোধে যে ব্লেক নাইট ক'ত আছে। আৰু জেকে সোধে যে তুমি কোন হয়, আৰু ব্লেক নাইট গেমত থকা মোৰ কেৰেক্টাৰৰ নাম হয় আৰু মোৰ আচল নাম জেক হয়। কিন্তু যোদ্ধাজনে একো বুজি নাপায় জেকে কি কৈ আছে আৰু জেকক কয়, চোৱা, আমাৰ ৰাজ্যত আক্ৰমণ হৈছে, এইবাবে তোমাক এটা মূল্যৱান বস্তু দিছোঁ। যদি এই মূল্যৱান বস্তুটোৰ ওপৰত আক্ৰমণ হয় তুমি তাক ৰক্ষা কৰিব লাগিব। আৰু তেতিয়া দুৱাৰেদি এজনী ছোৱালী ওলাই আহে, যি এগৰাকী প্ৰিন্সেছ হয় আৰু তাইৰ নামটো আছিল প্ৰিন্সেছ চু। তেওঁ জেকক সোধে যে তুমি কি অস্ত্ৰৰে প্ৰিন্সেছক ৰক্ষা কৰিবা, কি অস্ত্ৰ আছে তোমাৰ লগত। আৰু এইবিলাক শুনি জেক কনফিউজ হৈ যায় আৰু কয় যে মই মাত্ৰ 16 বছৰৰ এজন ল'ৰা আৰু মোৰ লগত কোনো অস্ত্ৰ নাই। আৰু এইবোৰ কথা শুনি যোদ্ধাজনে প্ৰিন্সেছৰ ওচৰলৈ যায় আৰু তেওঁলোকৰ ভাষাত কয় যে মোক ক্ষমা কৰি দিবা হাইনেছ, এইখিনি ঠাইয়ে ছেফ হ'ব আৰু আপুনি এই ৱৰ্থলেছ ল'ৰাজনৰ লগত কিছুদিন থাকিব লাগিব আৰু যেতিয়াই চিটুৱেশ্যন ঠিক হৈ যাব মই আপোনাক নিব আহিম। আৰু তেওঁ সেই ভেছেলটোত সোমাই তাৰ পৰা গুচি যায়। জেক তেতিয়া সেই ভেছেলটো চাব যায়, কিন্তু তাত একো নাথাকে আৰু প্ৰিন্সেছগৰাকী তাৰ ৰুমতে শুই যায়। আৰু পিছদিনা ৰাতিপুৱা তাই বাহিৰত মাৰ্চিয়েল আৰ্টছৰ প্ৰেক্টিচ কৰি থাকে। এইবোৰ দেখি জেকে ভয় খায় আৰু তাৰ মাকে দেখা পোৱাৰ পৰা বচায়। তাৰপিছত মাকে অফিচলৈ গুচি যায় আৰু সি প্ৰিন্সেছক ভিতৰলৈ মাতি কয় যে তুমি এনেকুৱা অপেনলি বাহিৰত থাকিব নোৱাৰিবা এনেকুৱা কাপোৰত, এই ঠাইত আচাৰ ব্যৱহাৰ বেলেগ হয়। কিন্তু কিছু সময় পিছতে জেকৰ ফ্ৰেণ্ড এজনে আহে আৰু সিও প্ৰিন্সেছক হাই হেল্ল' ক'বলৈ যায়, কিন্তু প্ৰিন্সেছে তাক চিধা উঠাই মাটিত বগৰাই দিয়ে, কিয়নো প্ৰিন্সেছক চুবৰ বাবে কাৰো আজ্ঞা নাছিল। আৰু ইয়াৰ পিছত তাৰ ফ্ৰেণ্ডজনে তাৰ পৰা গুচি যায়। প্ৰিন্সেছে আকৌ বাহিৰলৈ ফুৰিবৰ বাবে ওলাই যায়, কিন্তু জেকে তাইক কয় যে তোমাৰ কাৰণে নতুন কাপোৰ ল'ব লাগিব, ইয়াত যেনেদৰে পিন্ধে তেনেকুৱা, আৰু সি তাইক শ্বপিং মলত লৈ যায়। তাই সম্পূৰ্ণ গেট আপ চেঞ্জ কৰি দিয়ে। প্ৰিন্সেছে মলত খুব আনন্দ লয় আৰু সন্ধিয়া ঘৰলৈ আহে আৰু তেতিয়া জেকৰ মাকে ঘৰতে থাকে আৰু প্ৰিন্সেছক দেখা পায়। জেকে কয় যে আমাৰ স্কুলত ষ্টুডেণ্টবিলাকৰ প্ৰগ্ৰাম চলি আছিল আৰু এইকাৰণে চুৱে জাপানৰ পৰা আহিছে আৰু প্ৰজেক্টৰ কাৰণে ইয়াত কিছুদিন থাকিব। তাৰপিছত তিনিওজনে ডিনাৰ কৰে আৰু চুৱে গেষ্ট ৰুমত শুবলৈ যায়। আৰু পিছদিনাখন জেকৰ মাকে কয় যে তাই কিছুদিনৰ বাবে বাহিৰলৈ যাব লাগিব আৰু জেকেও বাই বুলি কৈ বিদায় দিয়ে। কিন্তু জেকে যেতিয়া ভিতৰলৈ আহে তাত প্ৰিন্সেছৰ যিবিলাক শত্ৰু আছিল অলৰেডি তাৰ ঘৰত আক্ৰমণ কৰি দিয়ে আৰু তাৰ ঘৰত সিহঁতবোৰে ক'ৰ পৰা আৰু কেনেকৈ আহিল গম নাপায়। গোটেই ঘৰটোক লণ্ডভণ্ড কৰি পেলাই সিহঁতে প্ৰিন্সেছৰ লগত যুদ্ধ কৰি থাকে আৰু জেকৰ ওপৰতো আক্ৰমণ হয় আৰু সি যেনে তেনে নিজকে বচায়। কিন্তু প্ৰিন্সেছক সিহঁতবোৰে আকৌ সিহঁতৰ ঠাইলৈ লৈ যায় আৰু জেকেও সিহঁতৰ পিছে পিছে মিষ্টাৰ চেনে দিয়া ভেছেলটোলৈ যায়
তাত এখন জখলা লগোৱা থাকে। সি জখলাৰে তললৈ যায় আৰু চিধা জঁপিয়াই দিয়ে আৰু সিও সেইখন ঠাইত গৈ পায়। কিন্তু জেকে বেলেগ জেগাত পৰেহি আৰু সেই যোদ্ধাজনৰ ঘৰৰ ওপৰত যিজনে তাৰ ঘৰত প্ৰিন্সেছক থৈ আহিছিল। সি জেকক বহুত বেয়াকৈ কয়, তোমাক এটা কাম দিছিলোঁ প্ৰিন্সেছক ৰক্ষা কৰিবলৈ, সেইটো কৰিব নোৱাৰিলা। আৰু তেতিয়া সিহঁতৰ ওপৰত বহুত জোৰেৰে আক্ৰমণ হয় আৰু বাহিৰত বহুত সংখ্যক সৈন্য সিহঁতক মাৰিবলৈ আহে। কিন্তু তেতিয়া তালৈ এজন যাদুকৰ আহে আৰু গোটেই সৈন্যবোৰক যাদু কৰি ফিজ কৰি দিয়ে। আৰু যাদুকৰজনে তেওঁলোকৰ ঘৰলৈ আহে আৰু জেকক গোটেই হিষ্টৰীটো কয় যে এতিয়ালৈ কি চলি আছে। তেওঁ কয় যে ঝাওক সেই যোদ্ধাসকলৰ এজন যাৰ কাম হৈছে ৰজাক ৰক্ষণাবেক্ষণ দিয়া। এনেকুৱা 6জন যোদ্ধা আছিল, কিন্তু এই ৰজাজনৰ এজন শত্ৰু ৰজা আছিল যাৰ নাম আছিল আৰুপ, যিজনে এই গোটেই যোদ্ধাসকলক মাৰি পেলায় আৰু ৰজাকো মাৰি পেলায়। আৰু ৰজাৰ সন্তান প্ৰিন্সেছে জীয়াই আছে আৰু তাইৰ ওপৰত আক্ৰমণ কৰি আছিল। আৰু এই কাৰণে ঝাওৱে তাইক তোমাৰ ঘৰত লুকুৱাই ৰাখিছিল। আৰু জেকে সোধে যে মই এইবিলাকৰ বাবে কেনেকৈ চিলেক্ট হ'লো। যাদুকৰজনে কয়, মোৰ ওচৰত যাদুকৰী পাথৰ আছে যাৰ সহায়ত মই বহুত বেলেগ বেলেগ ঠাইৰ পৰা দ্য গ্ৰেট ৱাৰিয়াৰ বিচাৰিছিলোঁ, যি প্ৰিন্সেছক ৰক্ষা কৰিব পাৰে। আৰু মই ব্লেক নাইট নামৰ ৱাৰিয়াৰ পালোঁ। এইবাবে তুমি চিলেক্ট হ'লা। কিন্তু জেকৰ গেমটোৰ কেৰেক্টাৰ ব্লেক নাইটজন বহুত শক্তিশালী যোদ্ধা আছিল আৰু সি চিলেক্ট হৈছিল। কিন্তু ব্লেক নাইট এনেকুৱা যোদ্ধা কোনো ৰিয়েল লাইফত নাছিল আৰু এইবাবে তাৰ মালিক জেক চিলেক্ট হ'ল। কিন্তু এতিয়া জেকৰ বাবে এইখন নতুন ঠাই আছিল আৰু সিও এই এডভেঞ্চাৰত ভাগ ল'ব লগা হয়। জেক আৰু ঝাও দুয়োজনে প্ৰিন্সেছক বিচাৰি যায় আৰু তেওঁলোকে আৰুপ নামৰ নিৰ্দয় ৰজাজনৰ লগত যুদ্ধ কৰি প্ৰিন্সেছক বিচাৰি তাইক বচাব লাগে। আৰু তেওঁলোকৰ ৰাস্তা বহুত দূৰ আছিল বাবে জেক আৰু ঝাওৰ মাজত ফ্ৰেণ্ডশ্বিপ হয়। ঝাওক জেকে এই যাত্ৰাত মডাৰ্ণ ডেন্স শিকায় আৰু ঝাওৱে জেকক ৱাৰিয়াৰ লগত কেনেকৈ যুদ্ধ কৰিব লাগে তাক শিকায় আৰু বহুত ট্ৰিক তাক ক'বলৈ লয়। আৰু কিছু সময় গুচি যোৱাৰ পিছত তেওঁলোকে এখন বহুত ডাঙৰ নদী পায়। কিন্তু ঝাওৱে সাঁতুৰিব নজনাৰ বাবে ঝাওৱে কয় যে এই নদীখনেৰে নাযায় বেলেগ ৰাস্তাৰে যাওঁ বুলি। কিন্তু জেকে কয় যে নালাগে, মই তোমাক সাঁতুৰিবলৈ শিকাম, ইয়াৰ সহায়ত আমি বহুত সোনকালে গৈ পাম। আৰু সি ঝাওক সাঁতুৰিবলৈ শিকায় আৰু দুয়োজনে নদীখনৰ সিটো পাৰ পায়গৈ। আৰু কিছু দূৰ যোৱাৰ পিছত সেই দুষ্ট ৰজাজনৰ কিংডম পায়গৈ। দুয়োজনে এটা প্লেন বনায়। গাছবোৰে যেতিয়া খানা খাবৰ বাবে যায় আৰু সেই গাছবোৰক তেওঁলোকে মাৰি ভিতৰ পায়গৈ আৰু প্ৰিন্সেছক বচায়। প্ৰিন্সেছে জেকক তাইৰ ঠাইত দেখা পায়, বহুত ভাল পায় আৰু দুয়োজনে কিছ কৰিবলৈ ওলাওঁতে ঝাওৱে আহি পায় আৰু তিনিওজনে তাৰ পৰা আহে। কিন্তু তাৰ পৰা আহোঁতে ৰজা সৈন্যবোৰে তেওঁলোকক ঘেৰি পেলায় আৰু গোটেই তিনিওজনকে ধৰি জেলৰ ভিতৰত ভৰাই থয়। জেক আৰু ঝাওক জেলৰ এটা ৰুমতে বান্ধি থয় আৰু তেওঁলোকৰ পিছদিনা ফাঁচি হ'ব লগা আছিল। আৰু প্ৰিন্সেছৰো ৰজাজনৰ লগত বিয়া হ'ব লগা আছিল। তেনেতে ঝাওৱে এটা পখিলাৰ সহায়ত সেই যাদুকৰজনক সহায়ৰ বাবে কয়। যেতিয়া সেই ৰাতি প্ৰিন্সেছে জেলত আছিল, তেতিয়া এটা অদ্ভুত যাদুৰ কিছু ধোঁৱা প্ৰিন্সেছৰ ওচৰলৈ আহে। আৰু চিনটো ইয়াতে কাট হৈ যায় আৰু আমি পিছদিনা দেখা পাওঁ যে য'ত ৰজাই বিয়াৰ আয়োজন কৰে, কিয়নো আজি ৰজাই প্ৰিন্সেছক বিয়া পাতিব। আৰু ইফালে জেক আৰু ঝাওক সিহঁত দুয়োজনকো ধৰি বান্ধি থৈছিল আৰু তেওঁলোকৰ ফাঁচি হ'ব লগা আছিল। আৰু বিয়াৰ সময় আহি পৰে আৰু এইবাবে ৰজাই প্ৰিন্সেছৰ মুখৰ কাপোৰখন উঠায় আৰু খুব ভয় খাই যায়, কিয়নো প্ৰিন্সেছে মনষ্টাৰলৈ সলনি হৈ যায় আৰু তাইৰ জিভাখন সাপৰ নিচিনা আৰু চকু কেইটাও ডাঙৰ। এইবোৰ দেখি তাত বহুত হুলস্থুল হৈ যায় আৰু তালৈ সেই পখিলাটো আহে আৰু পখিলাটো কোনো নহয়, সেই যাদুকৰজনেই আছিল। আৰু তেওঁ জেক আৰু ঝাওক বচায় আৰু জেকৰ জোতাত যাদু কৰি দিয়ে আৰু জেক বতাহত উৰিব ধৰে আৰু চিধা প্ৰিন্সেছৰ ওচৰত আহি পৰে। সি তাইক বচাই বেলেগ ফালে লৈ আনে, য'ত ঝাও আৰু যাদুকৰজনেও যুদ্ধ কৰি আহি পায়। যাদুকৰজনে আকৌ যাদুৰ সহায়ত প্ৰিন্সেছক ঠিক কৰি দিয়ে আৰু ইহঁত চাৰিজনকো এতিয়া চাৰিওফালে সৈন্যসকলে ঘেৰি লৈছিল। প্ৰিন্সেছো সিহঁতৰ লগত যুদ্ধ কৰিবলৈ ধৰে। ইয়াৰ মাজতে যাদুকৰজনে জেকক যাদুৰ পাউডাৰ এটা দিয়ে সৈন্যসকলৰ ওপৰত ঢালিবলৈ। সি এই যাদুৰ পাউডাৰবোৰক সৈন্যবোৰৰ ওপৰত ঢালিবলৈ ধৰে, কিন্তু ৰজাৰ যিজন সেনাপতি আছিল সি এজন হিউজ মনষ্টাৰলৈ কনভাৰ্ট হৈ যায় আৰু ঝাওৱে তাৰ লগত যুদ্ধ কৰিবলৈ ধৰে। এইবোৰ দেখা পাই জেকে প্ৰিন্সেছক লৈ এটা কেটাপাল্টৰ সহায়ত বতাহত উৰি যায় আৰু যেতিয়া জেকৰ হুঁচ আহে তেতিয়া দেখা পায় যে প্ৰিন্সেছক ৰজাৰ মানুহবোৰে বান্ধি থৈছে। যেনেকৈ ঝাওৱে শিকাইছিল তেনেকৈ জেকে এই সৈন্যসকলৰ লগত যুদ্ধ কৰে আৰু সকলোকে মাৰি পেলায়। কিন্তু শেষত ৰজাজন আহে আৰু জেকৰ ওপৰত আক্ৰমণ কৰিবলৈ লয়। জেকৰ অৱস্থা বহুত বেয়া হৈ যায় আৰু ঝাওৱে শিকোৱা এটা ট্ৰিক ইউজ কৰে আৰু ৰজাজনৰ ভৰিৰ তলেৰে গৈ তাৰ ডিঙিত দুডাল বাঁহ সুমুৱাই দিয়ে। এইবাবে ৰজাজনৰ মৃত্যু হয় আৰু সি প্ৰিন্সেছক তাৰ পৰা বচায় আৰু তেওঁলোকৰ ৰাজ্যলৈ লৈ আনে আৰু এতিয়া প্ৰিন্সেছ সুৰক্ষিত হৈ থাকে।
আৰু তাৰ পিছত তেওঁলোকৰ ৰাজ্যৰ ৰাজ অভিষেক পতা হয়। ইয়াৰ পিছত জেকে প্ৰিন্সেছক গুড বাই ক'বলৈ যায়। দুয়োজনে ইজনে সিজনক ভাল পাবলৈ লৈছিল, এইবাবে তেওঁলোকে কিছ কৰে আৰু প্ৰিন্সেছে কয় যে মই তোমাক কেতিয়াও ভায়াতুৰ বুলি ভবা নাছিলোঁ, তুমি বহুত সাহসী হয়। কিন্তু সি নিজৰ ঠাইলৈ যাব লাগিব, এইবাবে বাহিৰলৈ ওলাই আহে। কিন্তু তাৰ ওঠত লিপষ্টিকৰ ৰং দেখা পায়। গাৰ্ডে গম পায় যে ই প্ৰিন্সেছক টাচ কৰিছিল, এইবাবে তেওঁলোকে খঙত তাক মাৰিব আহে। কিন্তু সঠিক সময়ত জেকে যাও আৰু যাদুকৰজনক গুড বাই বুলি কৈ ভেছেলটোৰ যোগেদি নিজৰ ঠাইলৈ টেলিপৰ্ট হৈ আহে আৰু সেই ভেছেলটো ভাগি থাকে। আৰু এতিয়া সি প্ৰিন্সেছক লগ কৰিবলৈ সেই ঠাইলৈ যাব নোৱাৰে। জেকৰ এতিয়া নৰ্মেল লাইফ ষ্টাৰ্ট হয় আৰু সেই ল'ৰাবোৰে জেকক আকৌ গুলি কৰিবলৈ ধৰে। কিন্তু এইবাৰ সি ভয় নাখায়, সিহঁতক মাৰে। কিন্তু সি বহুত উদাস হৈ থাকে কিয়নো সি এতিয়া প্ৰিন্সেছক লগ কৰিব নোৱাৰে। কিন্তু সেই ভেছেলটোক চাই সি এটা ইনস্পিৰেশ্যন পায় আৰু তাৰ গোটেই জাৰ্ণিটোৰ ওপৰত এটা গেম বনায় আৰু গেমটোৰ নাম ৰাখে দ্য ৱাৰিয়াৰ ৰান। কিছুদিনৰ পিছত সি গেমটোক এটা কোম্পেনীক বেচি দিয়ে, যাৰ কাৰণে সি $25,000 পায় আৰু এই টকাখিনিৰে তাৰ ঘৰখনক লোনৰ পৰা বচায়, যি বহুত সোনকালে বিক্ৰী হ'ব লগা আছিল। তাৰ মাকটো বহুত সুখী হয় তাৰ ল'ৰাটোৱে উপাৰ্জন কৰা দেখা পায়। কিছুদিনৰ পিছত জেকে মলত ঘূৰি আছিল আৰু তেতিয়া সি প্ৰিন্সেছটোক লগ পায়। সি সোধে যে তুমি আকৌ কেনেকৈ আহিলা? তাই কয় মই যাদুকৰজনক আৰু এটা যাদুৰ গেট এখন বনাব দিছিলোঁ আৰু তেওঁ মোৰ কাৰণে বনাই দিলে। আৰু তাই ৰাজ্যত এটা ৰুল বনালে যি প্ৰত্যেকজন লোকে কামৰ পৰা ছুটিৰ বাবে কিছু টাইম পাব আৰু যিকোনো ঠাইতে ফুৰিব যাব পাৰে। আৰু মোৰ এতিয়া ছুটিৰ টাইম চলি আছে আৰু মই তোমাক লগ কৰিব আহিছোঁ। আৰু দুয়োজনে কিছু সময় কটায় আৰু প্ৰিন্সেছে তাইৰ নিজৰ ৰাজ্যলৈ ঘূৰি যায়। আৰু ইয়াতে মুভিখন শেষ হয়। আৰু আপোনালোকক আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।